নমস্কাৰ ছাৰ, মই পাৰোঁনে? আহা আহা ভাইটি। গেৰুৱা ৰংটো বহুত লাকি বুলি ভাবোঁ মই, সেইকাৰণে মানুহজনীয়ে সেইটো ৰঙে পিন্ধাই পঠালে ছাৰ। কিবা অসুবিধা হ'ব নেকি ড্ৰেছযোৰ? হ'ব, সোমাই আহা। তোমাৰ নামটো কি বাৰু? শ্ৰী ৰতন মোৰ নামটো। আগফালে পাছফালে একো নাই নেকি? ছাৰ, কি ক'লে বুজি নাপালোঁ মই। তোমাৰ উপাধি নাই নেকি? নাই ছাৰ, মই ধেমালিতে জন্ম হোৱা যে মই সৰুৰ পৰাই মোৰ উপাধি লিখা নাই। আচ্ছা, পিছে তোমাৰ ট্ৰাই আৰু জোতা নাই যে? তাই ক'ত আপোনাৰ? ছাৰে সুধিছে। ছাৰ, নোৱাৰা হোৱা আজি 3 দিন। আমাৰ গাঁৱৰ ফালে নীতি নিয়ম ধেৰ যে, সেইকাৰণে ছাৰ টাইডাল মাৰিবলৈ নোৱাৰিলোঁ। কাৰ কথা কৈ আছা? কি বকি আছা এইবোৰ? আমাৰ টাইকনৰ কথা সোধা নাই জানো ছাৰ? নহয়, ডিঙিত মৰা টাই হয়। ছাৰ, একদম চৰি ছাৰ, প্ৰথমবাৰ ইণ্টাৰভিউ দিছোঁ যে। আছে ছাৰ, টাইডাল মোৰ বেগতে আছে। ছাৰ, গৰমটো বেছি যে, বেয়া নাপাব ছাৰ দেই। এইডালৰ পৰা বেগত লৈ পেলাই আছোঁ। অ'কে, মিষ্টাৰ ৰতন, তুমি কোৱাচোন ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ, ৰেডিঅ' ছাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল নেকি? No, এনচাৰ ইজ ৰং। ৰেডিঅ' আৱিষ্কাৰ কৰিছিল মাৰ্কনিয়ে। মাৰ্কনিয়ে? চাইণ্টিষ্টজনৰ নামেই মাৰ্কনি। য়েছ, মই পাহৰি গৈছিলোঁ ছাৰ। মানে ছাৰ, আমি ৰেডিঅ' মোবাইলতে শুনো যে ছাৰ, সেইকাৰণে অলপ পাহৰি গৈছোঁ ছাৰ। ইটছ অ'কে, বাৰু তুমি কোৱাচোন বাতৰি কাগজ আৰু ৰেডিঅ'ৰ ডিফাৰেঞ্চ কি? ছাৰ, ৰেডিঅ' আৰু বাতৰি কাগজৰ ডিফাৰেঞ্চ ন ছাৰ? অলপ সময় দিয়ক ছাৰ। পাৰিবানে নোৱাৰা? কি ভাবি আছা তুমি? পাৰিম ছাৰ, পাৰিম। ছাৰ, পানী অকণ খাই ল'ব পাৰিমনে ছাৰ? খোৱা। ছাৰ, প্ৰশ্নবোৰ টান কৰি কৰি গৈয়ে আছে। ছাৰ, হেৰি ছাৰ, প্ৰেক্টিকেলটো ক'ব লাগিবনে ছাৰ, থিয়ৰিটো ক'ব লাগিব? যি জানা তাকে কোৱা। ছাৰ, ৰেডিঅ' আৰু ছাৰ বাতৰি কাকতৰ মাজত পাৰ্থক্য এটাই, বাতৰি কাগজৰ ওপৰত আমি কেঁচা পিঠাগুড়ি শুকাব পাৰোঁ আৰু ৰেডিঅ'ত নোৱাৰি। কি বকি আছা এইবোৰ? ছাৰ, সঁচা কৈছোঁ ছাৰ। আৰু এটা কি জানেনে ছাৰ? বিহুৰ সময়ত আমি পিঠাগুড়ি ৰ'দত দিবলৈ পুৰণা কাপোৰ বিচাৰি থাকিব নালাগে নহয়, আমি কাগজে ব্যৱহাৰ কৰোঁ। ছাৰ, আৰু কি জানেনে? আমি বিহুৰ সময়ত যে পিঠা বনাওঁ যে, পিঠাবোৰ যে আমি ডলাত থওঁ, তেতিয়া যদি তাৰ ওপৰত যদি বাতৰি কাগজ এখন দি থওঁ, পিঠাবোৰ টান হৈ থাকে ছাৰ, খাই মজা লাগে ছাৰ। আমাৰ ঘৰত বিহু খাব যাব ছাৰ। হেৰা, তোমাৰ জিকে নলেজ একদম জিৰ'। তুমি এনেকে চাকৰি পাবা? তুমি কেনেকে ৰিটাৰ্ণ পাছ কৰিলা? তোমাৰ কোৱালিটি ইজ ভেৰি বেড। ছাৰ, এনেকে নক'বচোন ছাৰ। বহুত কষ্ট কৰি ছাৰ ৰিটাৰ্ণটো পাছ কৰিছোঁ ছাৰ, বহুত কষ্ট কৰিছোঁ ছাৰ। ছাৰ, উত্তৰবোৰ গৰ্ভত আছে ছাৰ, কিন্তু বাহিৰলৈ ওলাই অহা নাই। ছাৰ, এবাৰ জইন কৰাৰ পাছত ছাৰ মই ভালদৰে কাম কৰিম ছাৰ। ঠিক আছে, অহা এমাহৰ ভিতৰত তোমালোকে এপইণ্টমেণ্টবোৰ পাই যাবা। তেতিয়া চাম কোন কিমান পানীৰ মাছ। ছাৰ, কথা এটা সুধো ছাৰ। আমাৰ যে ছাৰ পি কোৱাৰ্টাৰটো যে লগাই দিয়ে ছাৰ ধুনীয়াকৈ অকম। হোৱাট ননচেন্স? কি বকি আছা এইবোৰ? হা? আমি থাকিবৰ বাবেহে কোৱাৰ্টাৰৰ কথা কৈছোঁ। হয় নেকি ছাৰ? চৰি মাফ কৰি দিব।